Ladies and gentlemen, are you ready? Oh, hello guys, welcome to my YouTube channel and my new video, baby. So guys, ekdom bahut diner mot phone to ako hatot loi meli eta vlog start kori dibole today guys. Baki dia moi asu ekdom pura Dhemaji station osot haiya mane তৎকাল টিকেট বিচাৰিছিলো কিন্তু মই তৎকাল টিকেট নেপালো মানে আজি ৰাতিকে গুৱাহাটী যোৱা কথা আছিলে কেনসেল হৈ গ'ল কি হয় এতিয়ালৈকে ফিক্স হোৱা নাই যদি যোৱাটো হয় চাগে কিবা নহয় কিবা এটা গম পাই যাব যদি নহয় তেনেহ'লে আজি চাব মই দিনটো কি কৰো কি নকৰো কেলেকি আজি হয় সানডে আৰু সানডে এটা সদায় ভিডিঅ' বনাওঁ আৰু বনাব লাগিবই নবনালে নহ'ব চ' প্লেনিং কৰি মেলি কি হয় কি নহয় গম পাই থাকিব গাইছ আমাৰ এইবিলাক মানে ইয়াত গম পাইছেনে ইয়াত আচল ইলেক্ট্ৰিক ট্ৰেইন হৈ যাব এতিয়া পুৰিং প্ৰাং যাব নে কি টনি চ' আপডেট হৈ আছে আৰু লাহে লাহে গম পাই থাকিব গাইছ বৰ্তমান পাই গ'লি পুৰা ট্ৰেইন ভিডিঅ' চিডিঅ' বনাব নিদিওঁ বুলি ভাবিছে হপাই হয় নাই সেইটো কাৰণে আজিকালি স্পীডত নোযোৱা হৈ থাকিলে ধেমাজি পাই গ'লি দেই ধেমাজি গাইছ আমি তাৎকাল টিকেট একো নাপালোঁ বৰ্তমান গৈ আছোঁ আকৌ এতিয়া টাউনৰ ফালে ওলাই যদি ক'ৰবাত অনলাইন দোকান দেখোঁ তাতে সুধিব লাগিব গাইছ মোৰ চেনেলত মই আজিলৈকে কেতিয়াও কমাৰ্চ কলেজখন দেখুৱাই নাই আনকি মানে ধেমাজিত কেইখন কলেজ আছে সেইটোও দেখুৱা নাই দিছ ইজ দ্য কমাৰ্চ কলেজ ধনী সোমাই পাইছ নাই ইয়াত কেতিয়াবা মই আজিলৈকে সোমাই পোৱা নাই দেই আহিব লাগিব কেতিয়াবা সোমাবলৈ তাতে একদম পূৰা ধুনীয়া ঠাণ্ডাও হয় ন ভাই পূৰা ধুনীয়া এটা ঠাণ্ডা লাগি আছে ভাল লাগিছে বাৰু ওলাই আহি মেলি তো বাকী চাই আৰু কি হয় কি নহয় বৰ্তমান মোৰ কাম একো হোৱাই নাই এতিয়ালৈকে আমি এতিয়া বৰ্তমান আকৌ আহি ধুনীয়াকৈ পাই গ'লো জেনেৰেল কলেজ গম পাইছে নহয় এইখন হয় ধেমাজি জেনেৰেল কলেজ কোনোবা ইয়াত যদি পঢ়ি থকা ভিডিঅ' চাই আছে প্লিজ কমেণ্ট কৰি দিবা ভাল লাগে আমিতো এইবিলাক কলেজত পঢ়িব নাপালোৱে নে কি এতিয়া আমি যাওঁ অনলাইন দোকান এখনলৈ সেইফালে গৈ কি হয় কি নহয় চেক কৰোঁ ফাইনেলি উই আৰ ইন দ্য টাউন ব্ৰ' মানে আমি একদম পূৰা এতিয়া চাৰিআলিত ওলাই গ'লোহি ৰাইট আমি এতিয়া যাওঁ সেইফালে ক'ৰবাত যদি অনলাইন দোকান পাই যাওঁ তাত সুধিম টিকেট পোৱা হ'ব নেকি এই পুলিচজনৰ কিমান কষ্ট হয় দিনে लेट्स गो काहे को रहा है तुम पुलिस वाला जाने को बोल रहा है की मार्केट বুলি কয় ভাই এই অনলি পা মাৰ্কেট মই জানো তো সুধিছো হে সেটা সঁচা কথা কৈ দিওঁ আজি বহুত দিনৰ মূৰত বাইকত মানে গৈ এটা ব্লগ কৰি আছোঁ মানে যেতিয়াবা আমি গৈ আছিলোঁ মায়'দিয়া তেতিয়াবা মই অকল গাড়ীত বহি আৰু আজি মানে বহুত কিবা এটা লাগিছে ন ধনী তো ভাল লাগিছে হাৱা একদম পুৰা ধুনীয়া লাগছে আৰু চাই থাকক গৈ আছোঁ এডোখৰ জেগা এডোখৰ জলদি আকৌ ৰাইড ষ্টাৰ্ট হ'ব আমাৰ ক'লৈ যাম আমি এবাৰ ডাইৰেক্ট মেঘালয় যোৱাৰ কথা ভাবি আছোঁ মানে অলপ প্লেনিং কৰি আছোঁ যদি আমাৰ চবফালে মিলি যায় তেনেহ'লে তাতো ষ্টাৰ্ট জলদি হৈ যাব চ' গাইছ উই আৰ ইন দি ডেষ্টিনেশ্যন মানে আমি এতিয়া এইফালে বা লেফ্ট ছাইডে যাম বহুত দিন এইটো ছাইডে যোৱা নাই চ' যাই আহোঁ তাৰপৰা চাই আহোঁ কি হয় কি নহয় নে কি আৰু যদি জেগাডোখৰ কোনোবাই চিনি পায় ক'ব আমি কোনটো ফালে আহি আছোঁ বৰ্তমান বহুত দিনৰ আগতে এফালে সোমোৱা হয় এখন যে পাৰ্ক আছিলে ধনী তই জাননে নাজানো এখন পাৰ্ক হয় বাট এখন পাৰ্কত মানে বহুত মানুহ কম আহে আৰু কাপোৰবিলাক বেছিকৈ আহে এই মানুহ কম কাপোৰ বেছি বুজিছে গাইছ আমি এতিয়া গৈ আছোঁ চাই থাকক মানে কি হয় কি নহয় এইফালে বহুত বিজনেছ ষ্টাৰ্ট কৰা হৈছে আজিকালি মানে আমাৰ ধেমাজি মানুহবিলাকক পূৰা মানে ডেভেলপ হৈছে নে কি ভাই গাইছ আমি পাই গ'লো একদম পখিডেন পাৰ্ক একদম মজা কৰি দিলে বহুত দিনৰ মূৰত আহিছোঁ নহয় টিপটপ কৰি দিলে নিশ্চয় সোমামহি অকণমান আগৰ পৰা আহি লওঁগৈ আমি ভাবছোঁ আৰু সোমাম বুলি নে কি ভাই যদি অনলাইন পে'মেণ্ট হৈ যায় আজি সোমাই দিম ইয়াত আমি একদম পূৰা ক'ৰ পাই গ'লো গম পাইছেনে মানে আমি এনেকুৱা জেগাতে আহি ভাল পাওঁ আৰু এনেকুৱা জেগাত আহি অলপ চকুন ফিল হয় মানে বহুত মানে আৰু কি ক'ব আৰু সেইটোৱে বহুতে ইয়াত খেতি কৰে পূৰা ধামাকা ইয়াৰ মানুহ দেখিছে নহয় মানুহ আহি আছে খেতি মানে ষ্টাৰ্ট হৈ থাকে এইফালে বাকী আগলৈ আৰু ৰাস্তা আছে যাব পৰা হৈ যাব আমি যাওঁ য'লৈকে পাওঁ নে কি গাইছ ইয়াৰ পৰা আমাৰ ৰাস্তাটো অলপ এণ্ডিং হৈ গৈছে চ' আমি ইয়াতে আমাৰ ডেষ্টিনেশ্যনটো ষ্টপ কৰি মেলি আমি লাহেকৈ কথা কিছুমান পাতি মেলি ইয়াৰ পৰাই যামগৈ আৰু ঘূৰি মেলি নে কি ৰণী ভাই বহুত দিনৰ মূৰত বাইকখন চলাইছোঁ দেই মানে ইও চলাইছে ময়ো চলাইছোঁ বাকী মানে গাড়ীতে ঘূৰি পোৱা বাইকৰ মজাই পাহৰি গৈছিলোঁ বাকী বাইকখনে বহুত ঠিক কৰিব লগা হৈছে ঠিক কৰি এটাই কথা ধনী নেক্সট ৰাইড গ'লে বাইক লৈ যাবি নে গাড়ী লৈ যাবি হে চ' বাইক লৈ যোৱা মন এটা আছে মানে ছেফটি গাড়ীত বেছি ভাল লাগে আৰু বাকী চাম এবাৰ নেক্সট টাইম যদি বাইক লৈ যাব পাৰোঁ বাইক লৈ গ'লে মানে কি হয় এই ৰাইট আৰু লেফ্ট মানে অলপ ভালকৈ দেখি পায় গম পাইছেনে চুনচান আৰু যদি কাৰোবাৰ ব্ৰেকআপ হয় নহয়
মোৰ ভিডিঅ'টো চাই পিনে এইডোখৰ জেগাত আহি এই দনীৰ নিচিনা ইয়াত বহি পিনে অলপ টাইম থাকি পিনে যাবগৈ জেগাডোখৰ ঠাণ্ডা আছে মানে বহুত আৰু সেইটো কাৰণে ইয়ালৈ আহোঁ কেতিয়াবা এটা লৈ আহিব হে এটা লৈ আহিব এইবিলাক দেখিছে নহয় গাইছ কিন্তু আমি আজি একো লৈ অহা নাই আকৌ দেই আমি একো লৈ অহা নাই আমি জাষ্ট এনেই আহিছোঁ ইয়াত খাই মানে তই এইবিলাক দেখি কৈ দিলি নেকি বৰ্তমান আমি ইয়াৰ পৰা একদম ধুনীয়াকৈ এতিয়া ওলাব লৈছোঁ মানে বৰষুণটো আহি গৈছে বৰষুণটো দিলে ইয়াত সোমাবলৈ ঘৰ চৰ নাই ন চ' এয়া আমাৰ দনী ভাই বাইক লৈ আহি আছে চ' চাই থাক কি হয় কি নহয় বৰ্তমান এতিয়া গৈ আছোঁ আকৌ টাউনলৈ মানে আজি গুৱাহাটীলৈ যোৱাটো আমাৰ অলপ ইম্পৰ্টেণ্টেই আছিলে 29লৈকে এতিয়া টিকেট পোৱা চান্স নাই বুলি কৈছে মোৰ মাথাটোৱে বেয়া হৈ থাকিছে বাকী এতিয়া চাওঁ কি হয় কি নহয় অকণ আগত গৈ মেলি ডিছকাছটো কৰি কি হয় আৰু উঠাৰ লগে লগে পূৰা ঠাণ্ডা লাগি যায় ঠাণ্ডা বাকী আমি এতিয়া যাওঁ কি হয় কি নহয় তাকে চাওঁ নে কি গাইছ চাই So guys, we are occupying the park in this destination, looking very very dhuniya. What to do, what to not do, we are thinking that now we are going to do something. Neki, bah. Beleg English maring day, kabhi kabhi beleg English maring aru. Baki mane parkon agot hai latest hoi gol mane day. So guys, আমি এটা একদম টিকেট চিকেট নহমু মানে নথোৱাকৈ সোমাই গৈছোঁ দেই এইটো টিকেট কাউণ্টাৰ মানে টিকেট কাউণ্টাৰ মানুহ নাই বাকী যদি যে আমি টিকেট দি দিম জেগাডোখৰ মানে আউঠি বিৰাট ধুনীয়া কৰি দিলে এইফালে আমাৰ বুলেট ৰাণী ৰখি আছে এইফালে আমাৰ সেইটো দনী ভাই গৈ আছে টিকেট আগতে মাছটো পুৰা ডাঙৰ মাছ পোহা যায় বুলি কৈছে বহুত পুৰণা পাৰ্ক হয় এখন মই অকল এবাৰ আহিছিলোঁ যেতিয়া আমাৰ ঘৰৰ ওচৰৰ মানুহ এজন আছিলে ইয়াত টিকেট কাউণ্টাৰত আছিলে আৰু ইয়াত মাছ পুহি আছিলে বিৰাট ডাঙৰ ফিচাৰী হয় তেতিয়া অহা হয় তাৰপৰা আজি সোমাই আছোঁ আৰু টোটেলি চেঞ্জ হৈ গৈছে গাইজ চাওক কি হয় কি নহয় বৰ্তমান খেলি মেলি ইয়াত চুলিত পূৰা বেণ্ডাল মাৰি ল'লোঁ আৰু ইয়াত আমাৰ দনী ভাই এইটো উঠিবলৈ আহিছিলে কিন্তু ই উঠিলে এইটো ভাগি থাকিব মানে এইডোখৰ এতিয়া জাষ্ট দেখিবলৈ ভাল লাগিছে খেলা বস্তু ইমান নাই সৰু ল'ৰা ইমান নাহে সেইটো কাৰণে বাকী মানে অলপ চকুন আছে সেইটোৱে আৰু এইটো বিৰাট ডবল ফিচাৰী হয় ইয়াতে মাছ পুহিছিলে আগতে তেতিয়াই মই অহা হয় সেইটোৱে আৰু সি আপোনাৰ মানুহ এটা আহি আছে যোনটোৱে আমাক দেখি এইফালে আহিছে টিকেট ল'বলৈ আৰু আমাৰ দনী ভাই টিকেটটো দি দিব সেইটো পটকৈ যে সোমাইছিলোঁ আমাৰ সি দাদাজনে এতিয়া জাষ্ট টিকেটটো কাটি লৈ গৈছে এইফালে ৰখি থকা যাতে বাকী আৰু ভিডিঅ'কে চেক কৰোঁ ফটো মাৰি মেলি বহুত দেৰি ৰখিলোঁ একদম ফটো চটো মাৰিব নোৱাৰিলে এতিয়া কোলা কোলা কিবা কিবি কৰি আছে বাকী এইফালৰ পৰা এনেকৈ কৈ একপাক আহোঁগৈ ফিচাৰীটো চাই চাই আহা দাদা তুমিও আহা যদি তাৰপৰা যাওঁ আৰু বহুত কাউণ্টাৰটো একদম পূৰা ধামাকা বেয়া হৈ গৈ আছে আৰু বহুত দিনৰ মূৰত যদি ইয়ালৈ আহিলোঁ ভাবিছোঁ যে এই ধুনীয়াকৈ খালটো একপাক চাই আহোঁগৈ বুলি সেইটোকে কৰোঁ বাকী একো বেছি কৰি নাথাকোঁ গোয়িং নাও অন দিছ পজিশ্যন নেকি গাইছ আজি বেলেগ বেলেগ ইংলিছ ওলাইছে কেলৈ মানে বহুত দিনৰ মূৰত কেমেৰাটো হাতত লৈ লৈছোঁ না সেইটো কাৰণে হেনে ধনী মই দেখা মতে মানে মই এইফালে আগতে যাওঁ ন তেতিয়া মানে এই খালত বিৰাট ডবল ডবল মাছ থাকে চ' আজি যদি অলপ দেখি পাওঁ তেতিয়াহ'লে দেখাই দিম আৰু নাই দেখা বাৰু এতিয়ালৈকে এজনীও মাছ সেই মানুহজনক সুধোঁগৈ মাছখিনি কি ইয়াৰ পৰা উঠাই দিলে নেকি মাছ নাই নেকি আজিকালি ইয়াত হা আছে এই মানুহবিলাক থাকে আৰু কাম চাম কৰি মেলি থাকে মাছ চাছ পূৰা ধৰি মেলি থাকে দেই গাইছ এইফালে বনাই আছে মজা মজা ঘৰ আৰু আমি যিমান পাৰোঁ আগলৈ গৈ আছোঁ চাবলৈ কিবা কিবি দেখি পাওঁ এইফালে অহা নাই আজিহে আহিছোঁ আৰু গাইছ দেই বাকী এইফালে পথাৰ দেখিছে নহয় পথাৰৰ মাজত এখন মানে বিয়াত ডবল এটা কিবা এটা খাই মেলি কৰি আছে আৰু পাৰ্কৰ লগত বিজনেছ ষ্টাৰ্ট কৰি আছে ঠিকে আছে সৌফালে মানুহ भी खाना खाता है पूरा धुनिया के देखो ये एकदम पूरा बिंदास जगह है नेक्स्ट टाइम यहाँ पे पार्टी करने के लिए ज़रूर आएंगे आज तो देख लिया हमने बाकी नेक्स्ट टाइम ज़रूर आएंगे और ये खाल तो चेक करो गाइस बिराट हेवी खाल मैंने देই আজি ওচৰলৈ আহিছোঁ ওচৰলৈ আহোঁতেহে এনেও গম পাইছোঁ মানে আগতে সদায় ৰাস্তা বাহিৰৰ পৰা চাই যাওঁ না ইমান ফিল নহয় বাকী আগতে ইমান ডাঙৰ নাছিলে খালটো এতিয়াহে ডবল হৈছে নে কি বেছি দেৰি নকৰোঁ এতিয়া ইয়াৰ পৰা যাওঁগৈ ভাইটিও বোলে আহি আছে ডিব্ৰুগড়ৰ পৰা প্ৰথমতে বগীবিল পাই গ'লহি পাই যাবহি হ'ল চাগে সি ডিব্ৰুগড় চ' আকৌ মই লগ কৰোঁ লগ কৰি মেলি তাক ঘৰলৈ লৈ যাওঁ বাকী চেক কৰি থাকক আজি যদি গুৱাহাটী যোৱা নহয় তেনেহ'লে বহুত প্ৰব্লেমেই হৈ যাব বাকী কি কৰোঁ কি নকৰোঁ মোক দাদা এটাই চেক কৰি কৰিব অলপ দেৰিকৈ ত' সিমানেই আৰু বাকী আজি ছানডে বুলি অলপ ভিডিঅ' এটা বনাই দিলোঁ যদি ভাল লাগিছে চাই মেলি জেগাডোখৰ যদি লাইক কমেণ্ট গম পাইছা নহয় লাইক কমেণ্ট ছাবস্ক্ৰাইব এভৰিথিং থওক দিবা আৰু দেই যিমান পাৰা এটা ইয়াৰ পৰা এতিয়া ওলাই গৈ আছোঁ দেই গাইছ যাওঁগৈ আৰু 20 টকা টিকেট হয় ইমানেই আৰু যাওঁগৈ আৰু
বাকী যিমানটো হয় যিমানটো নহয় চাই একদম জেগাটো ভাল লাগিলে ৰাতিপুৱাই কিবা এটা